हेलो गाइस, वेलकम टू माय चैनल। पुনৰ এক নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভালেই। আজি আপোনালোকৰ মাজলৈ লৈ আনিছোঁ ক্ৰিস্পি ভাতকেৰেলাৰ বৰ বা ভাতকেৰেলাৰ পুৰ। আহকচোন আমি ভাতকেৰেলাৰ এই বৰকেইটা কেনেদৰে বনাওঁ চাওঁ। এয়া ভাতকেৰেলা বৰ বনাবলৈ মই ভাতকেৰেলাখিনি প্ৰথমতে ভালদৰে বইল কৰি লৈছোঁ আৰু এয়া সৰিয়হ, জিৰা আৰু শুকান জলকীয়া মই এইটো পেষ্ট বনাই লৈছোঁ। এয়া মই পিঁয়াজখিনি লৈ লৈছোঁ আৰু এয়া চাউলৰ গুড়ি আৰু এয়া মই অলপমান দালিত পিচি লৈছোঁ আৰু এয়া আদা নহৰু পেষ্ট। এই পিঁয়াজখিনি ভালদৰে মই মিহিকৈ কুটি লৈছোঁ মিক্সাৰ গ্ৰাইণ্ডাৰতে। এতিয়া মই এইখিনি ভালকৈ ভাতকেৰেলাৰ ভিতৰৰ গুটিবোৰ ওলাই লৈছোঁ। এয়া ভাতকেৰেলা বাহিৰৰ বাকলিটো। এতিয়া আমি ভিতৰৰ বনাবৰ কাৰণে ষ্টাফিংটো বনাম। এতিয়া মই প্ৰথমে কেৰাহীখনত মিঠাতেল দি দিছোঁ আৰু তাত মই এয়া কুটি লোৱা পিঁয়াজখিনি দি দিছোঁ মিহি মিহিকৈ। এইখিনি আপুনি মিক্সাৰ গ্ৰাইণ্ডাৰত ভালকৈ পিহি ল'ব পাৰে বা পিহনাত পিহিলেও হয়। এতিয়া মই এইখিনি আদা নহৰু পেষ্টখিনি দি দিছোঁ। এতিয়া মই এইখিনি অলপ কেঁচা ভাৱ যোৱালৈকে ভাজি থাকিম। এইখিনি কেঁচা ভাৱ যোৱাৰ পিছত মই ইয়াত সৰিয়হখিনি দি দিম। এয়া মই সৰিয়হৰ পেষ্টটো দি দিছোঁ, সৰিয়হ, জিৰা আৰু শুকান জলকীয়া পেষ্টটো। এইখিনিতে মই ভালদৰে লৰাই থাকিম আৰু মই এতিয়া ইয়াত যি মছলাৰ দৰকাৰ সেই মছলাবোৰ দিম। ইয়াত মই এচামুচ হালধি আৰু মই জলকীয়া গুড়া দিছোঁ নিজৰ সোৱাদ অনুসৰি আৰু মই অলপ চেনি দি দিছোঁ যাতে সোৱাদটো বেলেঞ্চত আহে আৰু যিহেতু সৰিয়হ দিয়া গৈছে। এইখিনি মই ভালদৰে লৰাই লৈছোঁ। এতিয়া মই ইয়াত সোৱাদ অনুসৰি নিমখ দিছোঁ। এইখিনি এতিয়া ভালদৰে ভাজি ল'ম। এইখিনি এতিয়া প্ৰায় ভালদৰে ভাজি হৈ গৈছে। এতিয়া মই ইয়াত ভাতকেৰেলাৰ গুটিখিনি দি দিম। ভাতকেৰেলাৰ গুটিখিনি আপোনালোকে ইচ্ছা কৰিলে পিচি দিবও পাৰে। মই গোটাই দিছোঁ যিহেতু ভাতকেৰেলা গুটিবোৰ চুবালে অলপ ভাল লাগে খাই, চুবাই পেলাই। এইটো কোমলীয়া ভাতকেৰেলাৰ পৰা বনাব পাৰি, কিন্তু কোমলীয়া ভাতকেৰেলাবোৰৰ পৰা বনালে অলপ ভাতকেৰেলাবোৰৰ পৰা গুটিবোৰ পৃথক কৰোঁতে অলপ ভাতকেৰেলাকেইটা ভাঙি যায়। এইখিনি ভালদৰে অলপ শুকাই ল'ম। এনেদৰে ভাজি প্ৰায় শুকাই আহিছে আৰু অলপ শুকাব লাগিব। মোৰ প্ৰায় এইখিনি হৈ আহিছে আৰু ধুনীয়াকৈ। এয়া মোৰ প্ৰায় হৈ গ'ল, ভিতৰত ভৰাবৰ বাবে ৰেডি হৈ গৈছে এইখিনি। এয়া মোৰ হৈ গ'ল। এতিয়া মই এইখিনি চাউলৰ গুড়িখিনিত মই এতিয়া দালি বটাখিনি দি দিম। এইখিনি মই ভালদৰে মিলাই ল'ম এতিয়া দুইখিনি। ইয়াত আপোনালোকে অকল চাউল দিও কৰিব পাৰে, দালিও দিব পাৰে। মই দুইখিনি মিলাই দিছোঁ। এয়া মই সোৱাদ অনুসৰি নিমখ দিছোঁ আৰু মই অকণমান হালধি দিম ৰংটোৰ বাবে। ইয়াত আপোনালোকে জলকীয়া গুড়া দি ব্যৱহাৰ কৰিব পাৰে আৰু ইয়াত আপোনালোকে চৌদা খাৰ ব্যৱহাৰ কৰিব পাৰে, তেতিয়া বেছি ক্ৰিস্পি হয়। আৰু বহুতে এইখিনি জেগাত বেচন দিও লেটিয়াই লয়। এতিয়া ভাতকেৰেলাকেইটাৰ ভিতৰ ষ্টাফিংখিনি ভৰামহি। এয়া মই ভাতকেৰেলাটো লৈ লৈছোঁ ভালকৈ। এতিয়া মই ভিতৰত এইখিনি ভালদৰে এনেদৰে ভৰাই ল'ম। এনেদৰে মই গোটেইখিনি ভাতকেৰেলাৰ ভিতৰত ভৰাই ল'ম মছলাবোৰ। এনেদৰে দুটামান কোমলীয়া ভাতকেৰেলা আছিল, সেইকেইটা অলপ ভাঙি গৈছে আৰু বেছি ভাতকেৰেলাখিনি বইল কৰিব নালাগে, তেতিয়া ভাঙি যোৱা চান্স বেছি থাকে। এয়া মই কেৰাহী এখনত ৰিফাইন তেল দি দিছোঁ। এতিয়া মই এইখিনি মিক্সাৰটোত মই ভাতকেৰেলাটো ভালদৰে ডুবাই দিছোঁ, লেটিয়াই দিছোঁ আৰু এই তেলখিনি গৰম হোৱাত মই ভালদৰে ভাতকেৰেলাকেইটা দি দিছোঁ। ভাতকেৰেলা বৰকেইটা এনেদৰে মই গোটেইকেইটা বৰ এইখিনিত ডুবাই পেলাই মই দি দিম আৰু মই কেৰাহীত ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। ইয়াত মই ৰিফাইন তেল দিছোঁ, আপোনালোকে ইচ্ছা কৰিলে সৰিয়হৰ তেলো ব্যৱহাৰ কৰিব পাৰে। মই ভাতকেৰেলা বৰকেইটা লৰাই দিছোঁ। মোৰ অলপ লাগি গৈছিল ভাতকেৰেলা বৰকেইটা। এইখিনি ভালদৰে ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব। এইখিনি মই ভালদৰে ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। এয়া মোৰ ভাতকেৰেলাবোৰ ৰেডি হৈ গ'ল। খাই চাবচোন, এনেকুৱা ভাতকেৰেলাবোৰ খাই বহুতেই সোৱাদযুক্ত হয়। এনেকুৱা ভাতকেৰেলাবোৰ আপোনালোকে জোল বনাইও খাব পাৰি।